নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ সকলোকে স্বাগতম জনাইছোঁ দীপাঞ্জলি মঞ্জাই চেনেললৈ। আজি মই আপোনালোকৰ সন্মুখলৈ অসমীয়া সমাজৰ পৰম্পৰাগত খাদ্যাভ্যাসৰ এটি উপকৰণ আমাৰ সকলোৱে পৰিচিত কচুথুৰ লৈ আহিছোঁ। মোৰ এই ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক তেন্তে ভিডিঅ'ৰ মাজলৈ আগবাঢ়োঁ। আজি মই বাৰীৰ ঢাপৰ পৰা এই কচুথুৰ বুটলি আনিছিলোঁ আৰু এই কচুথুৰৰ পৰা মই আজি পিটিকা প্ৰস্তুত কৰিম। কচু পিটিকাৰ কাৰণে মই কচুখিনি বাছি উলিয়াব লাগিব। প্ৰথমে মই এনেধৰণৰ কোমল কচুথুৰবিলাক মই ইয়াৰ পৰা বাছি লওঁ। এনেদৰে মই কচুথুৰখিনি বাছি লওঁ। কচুথুৰ মই বাছি উলিয়াই সৰু মুঠি এটা হ'ল। কচুথুৰৰ লগত দিবলৈ মই কণ বিলাহী লৈছোঁ, প্ৰয়োজন অনুসৰি নিমখ দি আৰু কেঁচা জলকীয়া। এই যে সৰু সৰু অকণমান জলকীয়াকেইটা দেখিছে, আমি কণ জলকীয়া হিচাপে জানো। আপোনালোকে কি জলকীয়া হিচাপে নামাকৰণ কৰে কমেণ্টত জনাবচোন। আৰু মই লৈছোঁ 4 ফুটা নহৰু আৰু অকণমান আদা। মই আদা নহৰু থেতেলিয়াই ল'ম আৰু মোক প্ৰয়োজন হ'ব পাত। আজি মই কলপাতত কচু পিটিকা প্ৰস্তুত কৰিম। এই কলপাত মই ঘৰৰ বাৰীতে আছিলে, কলপাত কাটি মই আজি ৰ'দত লেৰেলিয়াই থৈছোঁ। ৰ'দত দি যদি কলপাতৰ নাটনি হয়, ঠাই বিশেষে কলপাতৰ নাটনি হ'ব পাৰে, আপোনালোকে বজাৰত পোৱা ফইল পেপাৰত কচুটো সিজাব পাৰে আৰু ধান খেৰৰ জুমুঠিত জুইৰে পুৰি কচুটোৰ পিটিকা প্ৰস্তুত কৰিলে তাৰ সোৱাদটোৱে বেলেগ ধৰণৰ হয়। যিহেতু ধান খেৰ পাবলৈ নাই, সেয়েহে মই আজি টাৱাতে কচু পিটিকা প্ৰস্তুত কৰিম। কচুথুৰ পাতত দিবলৈ মই কলপাতখিলাৰ মাথাৰ পৰা এনেদৰে এডাল কলথৰুৱা উলিয়াই লৈছোঁ। এইডালে বান্ধিব লাগিব। এইডালক কলথৰুৱা বুলি কয়। এইডালে মই মেৰাই বান্ধিম। ঠিক তেনেদৰে মই কচুথুৰবিলাকো তেনেধৰণৰ এডাল কলথৰুৱাৰে মেৰাই বান্ধি লৈছিলোঁ, এনেকুৱা এডাল ৰছীৰে। এতিয়া মই এনেধৰণে দিছোঁ আৰু মই দিছোঁ বিলাহী, আৰু দিছোঁ জলকীয়াকেইটা মই ফালি দিছোঁ, ডাঙৰ জলকীয়াকেইটা। আৰু দিছোঁ আদা নহৰু আৰু দিছোঁ নিমখ, প্ৰয়োজন অনুসৰি নিমখ দিছোঁ। এতিয়া মই এনেদৰে মেৰাম, আপোনালোকে চাই গৈ থাকিব। এই ওপৰ অংশটো ঢাকিবৰ কাৰণে মই আৰু এখন কলপাত ব্যৱহাৰ কৰিম। এনেদৰে মই মেৰাই লৈছোঁ কলথৰুৱাই। আৰু
আপোনালোকে চাই গৈ থাকক মোৰ এই ভিডিঅ'টো। মই এতিয়া গেছত টাৱাখন গৰম হ'বলৈ দি থৈছোঁ। তাৰ পাছত মই টাৱাত বহাই দিম। ইতিমধ্যে টাৱা গৰম হৈছে। মই টাৱাত এনেদৰে বহাই দিছোঁ। ফ্লেমটো মই ল' মিডিয়ামত ৰাখিছোঁ আৰু এনেধৰণে মই এটা ঢাকন দিছোঁ যাতে ভাপতে সিজিব। আৰু 8ৰ পৰা 10 মিনিটৰ ভিতৰত মই এবাৰ চাম আৰু লুটিয়াই দিম। আপোনালোকে চাই গৈ থাকক। ইতিমধ্যে 10 মিনিট পাৰ হৈ গৈছে। মই চাইছোঁ এয়া সিজিবলৈ আৰম্ভ কৰিলে, কোমল হৈ গ'ল। মই লুটিয়াই দিছোঁ। পাতৰ পৰা বৰ ধুনীয়া সুগন্ধ এটা ওলাইছে কলপাতৰ। নিশ্চয় খাবলৈও ভাল লাগিব চাগে। মই পুনৰ 10 মিনিটৰ পাছত চাম। ইতিমধ্যে আৰু 10 মিনিট হৈ গৈছে। মই চাইছোঁ কোমল হৈছে। ইতিমধ্যে সিজি গৈছে। ঠাণ্ডা হোৱাৰ লগে লগে মই ইয়াৰ পৰা উঠাই লৈ যাম আৰু আপোনালোকক দেখাম ভিতৰখন কেনেকুৱা হৈছে। চাই গৈ থাকিব। ইতিমধ্যে আমাৰ ঠাণ্ডা হৈ গৈছে। মই মুঠাটো খুলিছোঁ। ভালদৰে সিজিছে। এতিয়া আমি ইয়াত অকণমান নিমখ এড কৰিম কম হ'লে, আৰু অকণমান কেঁচা মিঠাতেল সানি আমি ভাতৰ লগত পৰিৱেশন কৰিব পাৰিম। মোৰ ইতিমধ্যে কচু পিটিকা প্ৰস্তুত হৈ গৈছে। চাওকচোন ইমান সুন্দৰ হৈছে দেখিব। আপোনালোকেও এনেদৰে লকডাউনৰ মাজতে পিটিকা এখন কৰি খাবচোন, নিশ্চয় ভাল পাব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ।